নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত। 2 মে'ৰ পৰা 15 জুনলৈ গৰমৰ বন্ধ। মমতা বেনাৰ্জীৰ নিৰ্দেশনাৰ পিছতে শিক্ষা বিভাগে জাৰি কৰিলে নিৰ্দেশনা। মমতা বেনাৰ্জীৰ নিৰ্দেশনাৰ পিছত শিক্ষা বিভাগে গ্ৰীষ্মকালীন বন্ধৰ নিৰ্দেশনা জাৰি কৰিছে। ৰাজ্যখনৰ শিক্ষা বিভাগে 2 মে'ৰ পৰা 15 জুনলৈ বন্ধ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বুধবাৰৰ প্ৰশাসনিক বৈঠকৰ পৰা গ্ৰীষ্মকালীন বন্ধৰ অগ্ৰগতিৰ কথা ঘোষণা কৰিছিল। তেওঁ শিক্ষা বিভাগক 2 মে'ৰ পৰা গ্ৰীষ্মকালীন বন্ধ ঘোষণা কৰিবলৈ নিৰ্দেশ দিছিল। বন্ধ কেতিয়ালৈকে থাকিব সেই দিনটো শিক্ষা বিভাগে জুনত সিদ্ধান্ত ল'ব। তেওঁ সাংবাদিকৰ সন্মুখত প্ৰশাসনিক সভাৰ পৰা ঘোষণা কৰে যে শিশুসকলে তাপ প্ৰভাৱ সহ্য কৰিব নোৱাৰে। বিভিন্ন অঞ্চলৰ পৰা শিশু অসুস্থ হোৱা খবৰ পোৱা গৈছে। সেয়েহে বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়সমূহক অহা মাহৰ 2 তাৰিখৰ পৰা বন্ধ ৰখা উচিত। মমতাই ব্যক্তিগত বিদ্যালয়সমূহকো এই সন্দৰ্ভত নিৰ্দেশ দিছে। তেওঁলোকক এই গুৰুতৰ পৰিস্থিতিত শিশুসকলে বিদ্যালয়লৈ যাব নালাগে তাৰ যত্ন ল'বলৈ আহ্বান জনাইছে। ৰাজ্যখনৰ পৰিস্থিতি ক্ৰমান্বয়ে অধিক অসহনীয় হৈ পৰিছে। তীব্ৰ তাপ প্ৰভাৱে ৰাজ্যখনক আগুৰি ধৰিছে। বুধবাৰৰ দিনাও ৰাজ্যজুৰি গৰমৰ ঢৌ মৃত্যুৰ ঘটনা তীব্ৰ আছিল। বতৰ বিভাগে প্ৰদান কৰা পৰিসংখ্যা অনুসৰি ৰাজ্যখনত তাপ প্ৰভাৱৰ তীব্ৰতা 6খন জিলাত সৰ্বাধিক আছিল। এই জিলাসমূহৰ তাপমাত্ৰা 42 ডিগ্ৰীতকৈ অধিক আছিল। নাও উৰি আহি বৰপেটা বৃদ্ধাৰ অতি দুৰ্ভাগ্যজনক মৃত্যু। বৰপেটাৰ কাছুমাৰত বুধবাৰে অহা প্ৰবল ধুমুহা বতাহৰ ফলত অঞ্চলজুৰি ব্যাপক ক্ষতিসাধন হোৱাৰ লগতে এজন বৃদ্ধা লোকৰ কৰুণ মৃত্যুও হয়। ধুমুহাৰ ফলত মৃত্যু হোৱা মহিলাগৰাকীৰ নাম আন্না খাতুন বুলি জানিব পৰা গৈছে। আন্না খাতুনৰ গড় দক্ষিণ বৰপেটা কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত বৈমাৰীদিয়াত। স্থানীয় লোকে উল্লেখ কৰা মতে আন্না খাতুনে সুলভ মূল্যৰ দোকানলৈ চাউল আনিবলৈ গৈ নিজ ঘৰলৈ উভতি নহাৰ সময়ত বাটত প্ৰবল ধুমুহাৰ সন্মুখীন হ'বলগীয়া হয় আৰু এই ধুমুহা বতাহে বামত থকা এখন নাও উৰি আহি বৃদ্ধাগৰাকীৰ গাৰ ওপৰৰ পৰা ফলত আন্না খাতুনে কৰুণ মৃত্যুক আঁকোৱালি লয়। ধুমুহাৰ ফলত অতি দুৰ্ভাগ্যজনকভাৱে এইদৰে বয়োজ্যেষ্ঠ মহিলাগৰাকীয়ে মৃত্যুক আঁকোৱালি ল'বলগীয়া হোৱাৰ পাছতে মহিলাগৰাকীৰ পৰিয়ালৰ লোকৰ লগতে অঞ্চলটোত শোকৰ ছাঁ পৰিছে। ইপিনে ধুমুহা বতাহৰ ফলত বৈমাৰীয়া গাঁৱৰ বহু পৰিয়ালৰ ঘৰ দুৱাৰ চূৰ্ণ বিচূৰ্ণ হৈ পৰাৰ লগতে অঞ্চলটোৰ খেলিপথাৰো বিস্তৰ ক্ষতিসাধন হয়।